পতাকা হ'ব আমি সম্মানিত বন্তি জ্বলালো এখনি প্ৰগ্ৰাম কামচাৰী সম্মানিত ৰোজ বৰুৱা দল বৰুৱা আমি জ্বলাই দিয়া মই পতাকা উত্তোলন কৰিব লৈছোঁ। পতাকা উত্তোলনৰ লগে জাতীয় উল্টা হ'ল গাঁঠি খাই ল'লে গাঁঠি খালে উল্টা হ'ল তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ ধেমাজি চৰাইদেউ এই 5খন জিলাৰ মানুহ আমাৰ গোট খাইছে। আজি ফুকন বৰুৱা যি বংশাৱলী হয় এইটো কাৰ উদ্যোগত হৈছে ধেমাজি ধেমাজিত আমাৰ চৌখাম গাঁৱৰ আমাৰ ৰোজ বৰুৱা থানেশ্বৰ বৰুৱা প্ৰদীপ কুমাৰ বৰুৱা ফুলেন বৰুৱা এনেকৈ কেইজনমান আমাৰ দিনেশ বৰুৱা এইসকলৰ উদ্যোগত এই অনুষ্ঠানটো হৈছে আৰু এই অনুষ্ঠানটোৰ বাবে আমাক উৎপ্ৰেৰণা যোগাইছে শদিয়াৰ আমাৰ যিজন বংশধৰৰ মূল মানুহ ভৱানন্দ বৰুৱাদেৱে। আপোনালোকে এই ফুকন বৰুৱা কোনটো খৈদৰ আচলতে আমি আচলতে ফুকন বৰুৱা আমাৰ বংশধৰসকলে আগৰ পুৰণা বংশধৰসকলে ক'ব মতে আমাৰ এই বংশটো আছিলে লেচাইমৰীয়া ফুকন বংশধৰ। যেতিয়া 1817 চন বা তাৰ আগৰ চনচোৱাত আমাৰ মানুহবিলাক মানৱ ভৱনত ইয়ালৈ আহিছিলে আৰু ইয়াত আমাৰ প্ৰথম চিচি চাৰিআলি যি চৌখামটিং সেই চৌখামটিঙত আমাৰ বংশধৰসকলে বংশ বিস্তাৰ কৰি খেতি বাতি তাত কৰি আছিলে। তাৰ পাছত কালৰ গতিত আমাৰ মানুহখিনি এটা বিশেষ কাৰণৰ বাবে ধেমাজি চৌখাম গাঁৱত আহি আমাৰ উপৰিপুৰুষ লেফেৰা বৰুৱাই লখাই বৰুৱাৰ সৈতে ইয়াত বংশ বিস্তাৰ কৰি বা তেওঁলোকে খেতি বাতি কৰি ইয়াত থাকিলে আৰু এটা বংশ আমাৰ গুচি গ'ল সৰুজন লখাই বৰুৱা ভাইজন গুচি গ'ল এই বৰদলি চৌখাম গাঁৱলৈ। তেওঁলোকে তাত উপাধি কোনো গণ্ডগোল নোহোৱাকৈ ফুকন হিচাপে তেওঁলোক তাত থাকি গ'ল। এতিয়াও আমাৰ মানুহ মৰিলে যদি কিবাকিবি হয় এনেকুৱাৰ লগত আমাৰ সমন্বয় ঘটে আৰু তেওঁলোকে আমাৰ এয়া বংশধৰসকল ঢুকালে মেলিলে তেওঁলোকে লঘোণ থকা আদি কামবিলাক তেওঁলোকে কৰে। আমাৰ কাৰ্যসূচীখন দেখুৱাই দিয়া আমাৰ সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা আমাৰ যি চৌখাম গাঁৱত অনুষ্ঠিত ফুকন বৰুৱা বংশাৱলীৰ আজি আমাৰ এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ৰাতিপুৱা 6 বজাতে বৃক্ষৰোপণ কাৰ্যসূচী আৰু চাফ চিকুণ অভিযান এটা হৈ গ'ল। ইয়াৰ পাছতে আমাৰ দ্বিতীয় কাৰ্যসূচী হিচাপত আমাৰ পতাকা উত্তোলন হ'ল আৰু আমাৰ পূৰ্বজসকলক সুঁৱৰি আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান ইতিমধ্যে সমাপ্ত হ'ল। ইয়াৰ পাছতে আমাৰ দিনটোৰ কাৰ্যসূচী হিচাপত আছে কণ শিশুসকলৰ মাজত আমাৰ চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাও আছে আৰু ইয়াৰ লগতে আমাৰ লঘু আহাৰ জলপানৰ ব্যৱস্থা আছে আৰু মুকলি সভা আছে আৰু সভাত আমাৰ বংশৰ বিশেষভাৱে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হোৱা ব্যক্তিক আমি সম্বৰ্ধনাও জনাম আৰু 70 বছৰ ওপৰত যিসকল আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে আমি তেখেতলোকৰ আশীৰ্বাদ বিচাৰি তেখেতলোককো আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু তাৰ পাছতে আমাৰ সমূহ ৰাইজৰ মাজত আমাৰ ভোজ ভাতো আমি আয়োজন কৰিছোঁ মিলাপ্ৰীতি আৰু চাহ চিনাকি জৰিয়তে। ইমান জ্ঞাত নহয় যদিও তেখেতলোকৰ মতে জানিব পাৰিছোঁ যে সেই 3জন পুত্ৰৰ ভিতৰত এজন গৈছিলে একেবাৰে বয়োজ্যেষ্ঠ যিজন বয়োজ্যেষ্ঠ আছিলে সেই লেফেৰাৰ পুত্ৰ বয়োজ্যেষ্ঠজন গৈছিলে শিৱসাগৰলৈ উঠি গৈছিলে শিৱসাগৰতে তেওঁ আছিলে। আকৌ তাৰ মাজুজন ধেমাজি চৌখাম গাঁৱতে বসবাস কৰিবলৈ ল'লে আৰু একেবাৰে কনিষ্ঠজন সেই কনিষ্ঠজন বৰদলনি অঞ্চললৈ উভতি গ'ল। সেই কনিষ্ঠজন আমি
জানিব পৰা মতে আমি গম পাইছোঁ এতিয়া সেই কনিষ্ঠজনৰ নাম হৈছে ভিগু আহোম। এতিয়া এই ভিগু আহোমৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমি প্ৰথমতে বৰদলনিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে বৰদলনি আমি আঁত ধৰিব বিচাৰিছোঁ, বৰদলনিক আমি আঁত ধৰি দিম। বৰদলনিৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ যে বৰদলনিৰ পৰা আমি আৰম্ভ কৰিলে আমি পাম যে সেই লেফেৰাৰ পুত্ৰ ভিগু বৰদলনিলৈ গুচি গ'ল বুলি আমি পাইছোঁ। আৰু বৰদলনিলৈ গুচি গৈ সেই বৰদলনিতে বসবাস কৰি তেখেতৰ 3জন পুত্ৰ জন্ম হৈছিলে বুলি কৈছে। সেই পুত্ৰ 3জনৰ ক্ৰমান্বয়ে ডাঙৰজন হ'ল গঙাৰাম, দ্বিতীয়জন হ'ল গঙাৰাম আহোম, দ্বিতীয়জন হ'ল দেউলীয়া আহোম আৰু তৃতীয়জন হ'ল ফণী আহোম। এই 3জন পুত্ৰ জন্ম হৈছিলে। এই 3জন পুত্ৰ আপোনালোকে নামটো শুনিলে। আৰু যদি কাৰোবাৰ বিশেষ অজ্ঞাত হৈ গৈছে, জ্ঞাত হৈছে, কাৰোবাৰ যদি জ্ঞাত, তেতিয়াহ'লে আপোনালোকে আমাক জনাই দিব। ভৱিষ্যতে আমি শুধৰণি কৰিবলৈ বাধ্য হ'ম। গঙাৰামৰ পুত্ৰ হিচাপে 3জন পুত্ৰ জন্ম হৈছিলে গঙাৰামৰ পুতেক। সেই গঙাৰামৰ পুতেকেই হৈছে মহিবৰ ফুকন, কণ আহোম, মহিবৰ আহোম আৰু খুন্দু আহোম। এই গঙাৰামৰ পুত্ৰ সেই 3জন আছিলে। দেউলীয়া আহোমৰ পুত্ৰ খগ আৰু ফণী আহোমৰ পুত্ৰ আছিলে গোপাল। এই মই আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথমতে মহিব আহোমৰ 4জন পুতেক জন্ম হ'ল। সেই 4জন পুতেকৰ ভিতৰত ঘন ফুকন হৈছে ডাঙৰ, মণি ফুকন হৈছে সৰু, তাৰ পাছৰ নবীন ফুকন হৈছে 3 নম্বৰ আৰু জহলাল ফুকন হৈছে 4 নম্বৰ। ইতিমধ্যে ঘন ফুকন, মুনি ফুকন আৰু নবীন ফুকন ঢুকাইছে আৰু বৰ্তমান সৰু পুতেক জহৰলাল ফুকন ইতিমধ্যে জীৱিত অৱস্থাত আছে আৰু তেখেতক ইতিমধ্যে আমি মঞ্চত সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হ'ল। এতিয়া মই ক'ব বিচাৰিছোঁ যে এই ঘন ফুকনৰ পুতেক, বৰ্তমান ঘন ফুকন বৰদলনি চৌখাম গাঁৱত বাস কৰিছিলে আৰু বৰদলনি চৌখাম গাঁৱত বাস কৰি তেওঁ 5জন পুত্ৰ জন্ম হৈছিল। সেই 5জন পুত্ৰৰ ভিতৰত প্ৰথমজন হৈছে সোণা ফুকন, দ্বিতীয়জন হৈছে নিত্ৰা ফুকন, তৃতীয়জন হৈছে প্ৰেমধৰ ফুকন। সোণা ফুকন, নিত্ৰা ফুকন বৰ্তমান নাই, প্ৰেমধৰ ফুকন বৰ্তমান জীৱিত অৱস্থাত আছে আৰু ৰমেশ ফুকন, মই মাইক্ৰফোনত কথা কোৱাৰ জন্য হৈছোঁ ৰমেশ ফুকন, আৰু ডিম্বেশ্বৰ ফুকন কনিষ্ঠ ভাতৃ, সেই ডিম্বেশ্বৰ ফুকন বৰ্তমান নাই। এতিয়া এই ঘন ফুকনৰ পুত্ৰ আৰু পৰিয়ালবৰ্গ মই মঞ্চত প্ৰৱেশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতলোকে নিজৰ নাম কৈ আপোনালোকক চিনাকি কৰিব আৰম্ভ কৰিব। সোণা ফুকনৰ পুতেক 2জন, চামখাম হ'ল, তাৰ পাছত চাংখাম হ'ল। লেখাম খুব সম্ভৱ বিভাগত তাত জানিব পৰা নগ'ল। তেওঁলোকৰ 2জন ভাই ককাই ধনপুৰ আৰু মনপুৰ। ধনপুৰ প্ৰায় 1830 চনত 93 বছৰ লগভগ, প্ৰায় 93 বছৰ হৈছে। ঠিক তেনেকৈ মনপুৰ 2 বছৰ হ'ল। মনপুৰৰ পাছত আহিলে ৰংপুৰ। শুনাত তেওঁ মৌজাদাৰ বুলি শুনিছিলোঁ। 1855 চনত 168 বছৰ, 68 বছৰ। ঠিক তেনেকৈ তেওঁৰ দ্বিতীয়জনৰ পদ্ম, প্ৰথমজনৰ জনা 1880। তেওঁৰ হলু পুত্ৰ ভাই ককাই কেঁচু, মনবৰ, দুয়োফালৰ পৰা কৈছোঁ। আৰু 1901 চনৰ যোগেশ্বৰ, কোলামল, লাহৰ, মৰিয়া, বনিয়া, বংকা অধিকৰ। তেওঁলোকৰ আজোনাতীসকল বৰ্তমান থিয় হৈ আছে আৰু মই দীঘলীয়া নকৰোঁ, চমুকৈ কৈ মোৰ দুআষাৰ সামৰিছোঁ।